হেল্ল' গাইজ, ৱেলকাম বেক মাই ইউটিউব চেনেল। আশা কৰিছোঁ আপোনালোকে সকলো ভালে আছে বুলি। আৰু পূজাও আজি দশেৰা, হেপী দশেৰা। আজি আপোনালোকৰ দুৰ্গা মা সকলোকে কামনা কৰক, দিনবিলাক ভাল হওক আৰু দুখবিলাক আঁতৰাই সদায় সুখ কৰি আনক আশা কৰিছোঁ। আজি আপোনালোকৰ কাৰণে ভাল ভিডিঅ'টো লৈ আহিছোঁ। স্কিপ নকৰিব। স্কিপ কৰিলে মানে আপোনালোকে যোনটো ভিডিঅ'টো মই আপোনাক প্ৰস্তুত কৰিম সেইটো ভিডিঅ'টো জানিব হ'লে আপোনাৰ অসুবিধা হ'ব, মানে কামটো নহ'বগৈ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। টাইটেল আৰু থাম্বনেইল দেখিলেই ক্লিক কৰা হৈছিল, সেইটো কাৰণে। তো আপোনালোকে যদি ৰিচাৰ্জ কৰে, যিকোনো অপাৰেটৰ যদি ৰিচাৰ্জ কৰে, তো কেছবেক কেনেকৈ ল'ব পাৰিব তাৰ ওপৰতে আজি কণ্টেণ্ট বনাইছোঁ। তো বলক ভালকৈ চাব, স্কিপ নকৰাকৈ। আৰু যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি হেল্পফুল হয় ভিডিঅ'টো, কমেণ্টত জনাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যিকোনো অপাৰেটৰৰ লগত যদি ৰিচাৰ্জ কৰে, প্ৰথমে গুগলত চাৰ্চ কৰিব। ধৰি লওক মই এক্সাম্পল হিচাপে জিঅ' লৈ লৈছোঁ। এক্সাম্পল হিচাপে জিঅ' ৰিচাৰ্জ অফাৰ টুডে বুলি মাৰিব, স্ক্ৰল কৰিব। প্ৰিপেইড মোবাইল ৰিচাৰ্জ কেছবেক পাই গ'ল, যাব তেনেকৈ। যোৱাৰ পিছত এতিয়া কোনটো মানে ইয়াত যি আপোনালোকৰ হেৰি হয় চব দেখাই আছে, য'ত বেছি হয় তাত গৈ মাৰি দিব ফোনপে'। এনেকৈ ডাইৰেক্ট মাৰি দিব। আৰু পাৰিলে ইয়াৰ ডিটেইলছবিলাক ভালকৈ চাই ল'ব, কেনেকৈ মানে 400 টকা কেছবেক পাব বা 300 টকা কেছবেক পাব। এনেকৈ ৰিচাৰ্জ মাৰি দিব। তাৰপিছত নাম্বাৰ মাৰি দিব, এইটো ওলাই যাব। নহ'লে আপুনি এক কাম কৰিব পাৰে, এইটো কাটি দিব লাগে। ফোনপে' ইনষ্টল কৰি ল'ব, যদি ফোনপে' নাই কাটি ল'ব। ইয়াত ডিটেইলছবিলাক লিখা আছে তলত, কেনেকৈ পাব, এইখিনিত এলিজিবল কেনেকৈ হ'ব এইবিলাক। যেনেকৈ হ'লেও 152 এপৰ ৰিচাৰ্জ কৰিব লাগিব। আৰু এটা বাউচাৰটো মানে আপোনাৰ হেৰি কৰিব লাগিব, কিনিব লাগিব, তেতিয়া আপুনি কেছবেক পাব 400 টকা। তো আৰু এইবিলাকে আছে, ভালকৈ চাই ল'ব, এইবিলাক পঢ়ি ল'ব। তো মই আপোনাক এনেও ভালদৰে দেখাই আছোঁ চিম্পুলত। আৰু ডাইৰেক্ট এতিয়া মই গ'লোঁ এইটো ফোনপে'ত গৈ তেনেকৈ জিঅ' ৰিচাৰ্জ এনেকৈ মাৰি ল'ব, ৰিচাৰ্জ কৰি ল'ব তেনেকৈ যিকোনো। তো মই ৰিচাৰ্জ কৰিলোঁ, তো মই ৰিচাৰ্জ পোৱা কেছবেকো দেখাই আছোঁ। ইয়াত গৈ ডাইৰেক্ট যিকোনো ডাইৰেক্ট ক্লিক কৰি দিব। আপোনাৰ যি ডাইৰেক্ট ইয়াৰ পৰাই ডাইৰেক্ট ক্লিক কৰি এনেকৈ কৰি যদি ৰিচাৰ্জ কৰে ডাইৰেক্ট মানে। কিন্তু ৱালেটৰ পৰা নকৰিব, যদি পে'মেণ্ট মাৰে ৱালেটৰ পৰা নকৰিব, আপুনি বেংকৰ পৰাই কৰিব। এইটো ফোনপে' ৱালেটৰ পৰা নকৰিব, তেতিয়া আপোনাৰ কেছবেকটো পোৱা অসুবিধা হ'ব, মানে নাপাব, মানে এলিজিবল নহ'ব। ঠিক আছে। তো এইবিলাক হৈ গ'ল। এতিয়া মই দেখাইছোঁ, মই সেইদিনাখন ৰিচাৰ্জ কৰিছিলোঁ, এইটো কেছবেক পাইছোঁ। এই ৰিচাৰ্জ কৰোঁতে লিখা ওলাব, এইটো চাওক। এতিয়া এলিজিবল আছোঁ মই। এইটো এক্সপায়াৰ আছে 15 নৱেম্বৰ। মই নৱেম্বৰ আগত এইটো মই হেৰি কৰিব লাগিব। এইটো ৰিচাৰ্জ কৰিছিলোঁ 361, 2 দিন হৈছে, বেছি দিন হোৱা নাই। এই ৰিচাৰ্জ কৰাৰ কাৰণে কেছবেক পাইছোঁ। আপোনালোকেও তেনেকেই ৰিচাৰ্জ এনে চিমতো ৰিচাৰ্জ কৰিবই, যিকোনো অপাৰেটৰ ৰিচাৰ্জ কৰোঁতে আগতে গুগলত চাই ল'ব ৰিচাৰ্জ অফাৰ কি আছে, কেছবেক অফাৰ বা যিকোনো অফাৰ। মানে ৰিচাৰ্জ অফাৰ বুলি মাৰিলে আপোনাৰ ওলাই যাব কেছবেক অফাৰটো, তেতিয়া যাবগৈ। এনে ৰিচাৰ্জ কৰিলেতো একো নাপায় ন, এনেকৈ কৰিলে কিবা এটা পাব। তো বাই মাৰি দিব, এতিয়া মই কিবা এটা কিনিব লাগিব ইয়াত। তাৰপিছত মানে একাউণ্টত পইচা নাই কাৰণে মই এতিয়া দেখাব নোৱাৰিম। তো যিকোনো কম দামৰ এটা 100 টকা এটা এই বাচ্ছাৰ হেৰি কৰিব, সেইটো কৰি দিব, তেতিয়া আপোনাৰ 400 টকা কেছবেক আহি যাব। সেইকেইটাই আছিল। আৰু আশা কৰিছোঁ আপোনালোকে বুজি পালে বুলি। আৰু এবাৰ মাই জিঅ' একাউণ্টটো খুলি দিছোঁ যোৱাৰ আগে আগে। চৰি, মোবাইলৰ লগত কি আছে, মাই জিঅ'তে দেখাই দিছোঁ। আকৌ সেইকেইটা ৰিচাৰ্জ কৰাৰ পিছত মই আৰু 200 টকা এটা কেছবেক পাইছোঁ। এইটো এতিয়া মই যদি নেক্সট ৰিচাৰ্জ যদি কৰোঁ, পে'টিএম ৰিচাৰ্জ যদি মই 200 টকা কেছবেক পাম ডাইৰেক্ট পে'টিএমৰ পৰা কৰিলে। ইয়াৰ পৰাই যদি পে'টিএমৰ পৰা কৰোঁ, এইটো অফাৰ এটা পাইছোঁ মই।
এনেকৈ কেছবেক লৈ ল'ব, কেছবেক কেনেকৈ ল'ব লাগে। তো স্ক্ৰীণত দেখা পালে, তো অন্য এটা ভিডিঅ'লৈ লগ পাম। আৰু আশা কৰিছোঁ আপোনালোকে অনাগত দিনতো মোক ছাপোৰ্ট কৰিব বুলি, আৰু এনেকৈয়ে ছাপোৰ্ট কৰি থাকিব। তো মই ভাল ভাল কণ্টেণ্ট লৈ আনিব পাৰিম। তো টিল দেন বাই বাই, অন্য এটা ভিডিঅ'লৈ লগ পাম। নমস্কাৰ।